মোৰ ঘৰ ইয়াত সৰস্বতী কলোনী কে মাৰিছে তাক না হি মোক লগত কথা পাতো মোক গালি পাৰি আছে কিবা বিয়াকে গালি পাৰি আছে মোক হাত উঠাই দিছে হি আগৰ সিজি কেমেৰা ফুটেজ লা কৈ দিয়া নাই দাদা দেখক মই ইয়াত কাম কৰা গুলি আছে মোক দেখক গুলি আছে মোক নাই মই তাৰ লগত মোৰ ঘৰৰ দিয়াৰে আছিল হি আমাৰ ইয়াতে আছিল মই তাক কেতিয়াও বিয়া বুদ্ধি দিয়া নাই মই তাক কেতিয়াও একো কোৱা নাই হি আজি অসমীয়া ল'ৰা এটা কিবা ঘৰুৱা সমস্যাৰ কাৰণে ইয়াতে সৰু সুৰা কাম এটা নিয়োগ হৈ আছে সেই বুলি কি তোৰ আন্দাৰত কাম কৰা বুলি তই তাক বেয়াকে ব্যৱহাৰ কৰিবি নেকি নহয় তো দাদা মই এনেকা বিয়াকে অলপ মাৰিছে নাই মই সিসি কেমেৰা ফুটেজ আছে নাই ভুল হৈছে মই তাৰ তাত লাগে ভৰিত ধৰি ক্ষমা খুজি আপনি কিবা দুই হাত বেয়াকে কৈছে মই তুমি কি দিলাৰ নেকি আপোনাক মই শুনক মই 27% এটা তুমি লাইলা মাপ দিছিছো ঠিক আছে তুমি লছ মই আপুনি বহুত বেয়াকে বিয়া মই কৈছো আপোনাৰ দাদা মই ডিসকাউন্ট আপোনাক 10% ধৰি দিছো তেনেকে কথা নহয় তাৰ পিছত আপুনি যদি ডিসকাউন্ট বিচাৰে তেনে মালিকে মোক তই তাক গলত ধৰি এখন ওয়ালকে প্ৰবলেম আমি যে মাৰিছে মোক আহি পেলাই গালি পাৰি আছে ডাইৰেক্ট মোক গালি পাৰিছে মই কৈছো তাৰমানে মই এটা ডিলাৰত মই ডিলাৰৰ কাম কৰি আছিলো বা ফাইনেন্সৰ আন্ডাৰত কাম কৰিছিলো বা ফাইনেন্সৰ আন্ডাৰত কাম কৰি আছিলো এখানে ফাইনেন্সত মোৰ ফালৰ পৰা গাড়ীখন লৈছিল এওঁ চিনাকি ফাইনেন্সটো গাড়ী কৰিছিলো মানে এওঁ বুলি নহয় যিমান কাষ্টমাৰ আহে এখানে মোক কি কয় মুনুক লগ পালি লাংটা কৰি কম মুনুক লগ পালি পিটিম এওঁৰ লগত চেম কথা কৈছে সুধক ই আগত আছে মই একদম সেই কথা এক মিনিট সুধি লওক যেনে সুধ বেয়া আছো মই বহি আছিল মই এটা সুধ বেয়া হতে মোক এই একে মাথাটো এনেকে ফুলি আছে মই এইখিনি জেগা এনেকে হেঁচা মাৰিছো আপনি আপনি মারবো গালি পারে হি মোক তো মারা এতিয়া মই মাথা নাচো এতিয়া মাতছো আপনি বহুত বেয়াকে কৈছিল হ্যাঁ কাম ধৰা কৰক ইমানে চিধা কথা ৰবা না আৰু ৰঙিয়াত যদি আপনি চাবা পাৰে মই আপোনাৰ এস বিজেপি গোটাই নুৱে দিম আৰু বজৰং দল এটোতো বিল ৰাছিলা না নেক্সট টাইম মই তিনটা দল লুমা কাৰণ আপনি অভদ্ৰমী কথা কৈছে আজি ৰঙিয়াত দেখা পাই আছো যে বীৰ লাচিতৰ নামত যে বীৰ লাচিত সেনা ওলাইছে এই সেনাত বীৰ লাচিত সেনাৰ নামত আজি 1 বছৰ ধৰি ৰঙিয়াত বসবাস কৰি থকা বিভিন্ন ধৰণৰ বিভিন্ন মানুহক তেওঁলোকে হাৰাশাস্তি কৰি আহিছে যে কিছুমান তেওঁলোকে লাচিত সেনাৰ নামত বঙালী মানুহক অত্যাচাৰ কৰিছে কেতিয়াবা তেওঁলোকে বীৰ লাচিত সেনাৰ নামত মাৰোৱাৰী লোকক হাৰাশাস্তি কৰিছে কেতিয়াবা তেওঁলোকে বীৰ লাচিত সেনাৰ নামত বিহাৰী হিন্দু মানুহক হাৰাশাস্তি কৰিছে আমাৰ ৰাষ্ট্ৰীয় বজৰং দলৰ এজন কাৰ্যকৰ্তা আমাৰ ৰঙিয়া হুণ্ডাই শ্ব'ৰুমত তেওঁলোকে যায় আমাৰ ৰাষ্ট্ৰীয় বজৰং দলৰ কাৰ্যকৰ্তা বিশাল নাথ সেই অনুষ্ঠানৰ মেনেজাৰ হয় তেওঁলোকে তেওঁ বিশাল নাথক দোকানৰ পৰা বাহিৰত ওলাই আনি বিভিন্ন ধৰণে শাৰীৰিক আৰু মানসিক কষ্ট দিয়ে তাৰ পিছত তেওঁলোকে তেওঁ কাণত ধৰি উঠা বহা কৰিব দি ভিডিঅ' বনাই লয় 50,000 টকা জৰিমনা দিব লাগিব বুলি তেওঁ দাবী কৰে আমি গম পাই আছো যে সমগ্ৰ ৰঙিয়াত যে বীৰ লাচিত সেনাৰ নামত যে বীৰ লাচিত সেনাৰ যি নেতৃত্ব নিতু আহমেদে বিভিন্ন ধৰণৰ অসামাজিক কামৰ লগত তেওঁ লিপ্ত হৈ আছে আমি গম পাওঁ যে গুৱাহাটীত যেতিয়া আছিল গুৱাহাটীত থকা অৱস্থাতে তেওঁ হনি ট্ৰেপিঙৰ দৰে কৰ্মত কুকাণ্ডত লিপ্ত হৈছিল তাৰ বাবে তেওঁ জেলতো যাব লগা হৈছিল তেওঁ হাজোৰ এজন এক্সিছ বেংকৰ কৰ্মচাৰীক কিডনেপ কৰাৰ বাবে নামত সুপাৰিও লৈছিল সেই কেছতো তেওঁ দণ্ডিত হৈছে আৰু ৰঙিয়াৰ বিভিন্ন অনুষ্ঠানত ব্যৱসায়িক প্ৰতিষ্ঠানত যে অসমীয়াৰ যি ব্যৱসায়িক প্ৰতিষ্ঠান আছে এই অনুষ্ঠানবিলাকত তেওঁলোকে যায় চান্দাৰ নামত মানুহক হাৰাশাস্তি কৰি আছে বিশাল নাথৰ দ্বাৰা ৰঙিয়া আৰক্ষী থানাত আমি এটা কেছ গোচৰ এটা ৰুজু কৰিছোঁ ভুক্তভোগীসকলে যোৱাকালি ৰঙিয়া থানাত নিতু অসমৰ লগতে আৰু দুজনৰ নামত বীৰ লাচিত সেনাৰ দুজন সদস্যৰ নামত আমি গোচৰ ৰুজু কৰিছোঁ গতিকে আমি ৰঙিয়া মহকুমা প্ৰশাসনক সমজিলা প্ৰশাসনক আমি দাবী জনাইছোঁ যে অতি শীঘ্ৰে নিতু আহমেদক গ্ৰেপ্তাৰ কৰি জেল হাজতলৈ প্ৰেৰণ কৰিব লাগে আৰু বীৰ লাচিত সেনাৰ নামত ৰঙিয়াত যি তেওঁলোকে গুণ্ডাগৰ্দি কৰি আছে এই গুণ্ডাগৰ্দি সমগ্ৰ ৰঙিয়াত চিৰদিনলৈ বন্ধ হ'ব লাগে গতিকে আমি ৰঙিয়া প্ৰশাসনক ভৰসা কৰি আমি ৰাষ্ট্ৰীয় বজৰং দলে প্ৰশাসনক আমি সময়সীমা দিছোঁ যে ইয়াৰ পিছতো যদি নিতু আহমেদৰ লগত
যি বীৰ লাচিত সেনাৰ নামত যিসকলে গুণ্ডাগৰ্দি কৰি আছে ৰঙিয়াত তেওঁলোকক যদি গ্ৰেপ্তাৰ কৰা নহয় গতিকে আমি তেতিয়াহ'লে আমি ৰাষ্ট্ৰীয় বজৰং দল ৰঙিয়া জিলা সমিতিয়ে তীব্ৰ জংগী আন্দোলন আমি সমগ্ৰ ৰঙিয়া জিলাৰ ভিতৰত আমি গঢ়ি তুলিম। Jai Shri Ram.